হেল্ল' বন্ধুসকল, অসমৰ সাহসী বীৰ যোদ্ধাসকলৰ নাম ল'বলৈ গ'লে এজন মানুহৰ নাম নিশ্চয় ল'ব লাগিব। তেখেত হৈছে আহোম সেনাপতি লাচিত বৰফুকনৰ সহ সেনাপতি তথা সুহাতস্বৰূপ বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকী। ইতিহাসত বাঘ হাজৰিকাৰ বিষয়ে বহুলভাৱে পোৱা নাযায়। তেন্তে বলক আজিৰ ভিডিঅ'টো বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকীৰ কিছুমান নজনা কথা আলোচনা কৰোঁ। তেন্তে বলক বাঘ হাজৰিকাৰ জন্ম অসমৰ গড়গাঁৱৰ ওচৰৰ ঢেকেৰী গাঁৱত। তেখেতৰ আচল নাম আছিল ইছমাইল ছিদ্দিকী। এদিন এটা গাঁৱত এটা বাঘ সোমাই পৰে। তেতিয়া গাঁৱৰ মানুহ ভয়ত কম্পিত হৈ উঠে। সেই সময়ত বাঘ হাজৰিকাই বাঘটোক অকলে খালী হাতেৰে হত্যা কৰে। লগে লগে এই খবৰটো গোটেই অঞ্চলত বিয়পি পৰাৰ লগতে সেই সময়ৰ আহোম ৰজা চক্ৰধ্বজ সিংহৰ কাণতো পৰে। আহোম ৰজা চক্ৰধ্বজ সিংহই তেওঁৰ বীৰত্ব প্ৰদৰ্শন কৰিবলৈ ৰাজসভালৈ নিমন্ত্ৰণ কৰে। ৰজাই বাঘ হাজৰিকাৰ বীৰত্ব দেখি প্ৰশংসা কৰে আৰু তেওঁক 1000 জন পাইকৰ তলত হাজৰিকা পদবী প্ৰদান কৰে। ইয়াৰ পৰাই ইছমাইল ছিদ্দিকীৰ নাম বাঘ হাজৰিকা হয়। শৰাইঘাটৰ যুদ্ধত নৌকা চালনাত পাৰ্গত বাঘ হাজৰিকা লাচিত বৰফুকনৰ সহচৰ আছিল। তেওঁ সাহসিকতাৰে শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। 1671 চনত সংঘটিত হৈছিল মোগল সাম্ৰাজ্য আৰু আহোম ৰাজ্যৰ মাজত শৰাইঘাটৰ যুদ্ধ। এই যুদ্ধ ব্ৰহ্মপুত্ৰৰ শৰাইঘাটৰ বৰ্তমান গোহাৰীত সংঘটিত হৈছিল। আহোম সৈন্য মোগল সৈন্যৰ সন্মুখত দুৰ্বল আছিল যদিও গৰিলা যুদ্ধ কৌশল, কূটনীতি আৰু সমভূমিৰ উপযুক্ত ব্যৱহাৰ কৰি আহোম সৈন্যই মোগল সৈন্যক পৰাস্ত কৰে। শৰাইঘাটৰ ৰণৰ সময়ত লাচিত বৰফুকনৰ কোঠ আছিল ব্ৰহ্মপুত্ৰৰ দক্ষিণত আৰু ৰামসিংহৰ উত্তৰত। যুদ্ধ পাছদিনা পুৱা লাচিত বৰফুকন বিষাদত, কাৰণ মোগলৰ কামানে বহুত আহোম সৈন্যৰ জীৱন ল'ব। সেই মুহূৰ্তত বাঘ হাজৰিকাই ক'লে, ইয়াক সমাধান কৰাৰ দায়িত্ব মোৰ। সেইফালে মোগল বাহিনী ব্ৰহ্মপুত্ৰ নদীৰ পাৰত পাহাৰৰ ওচৰত বিশাল কামানেৰে ৰাতিপুৱাৰ অপেক্ষাৰে ৰৈ আছে। বাঘ হাজৰিকাই আহোম সেনাপতি লাচিত বৰফুকন, ৰাজকীয় মন্ত্ৰী অতন বুঢ়াগোহাঁই আৰু অন্যান্য মন্ত্ৰীৰে কেনেকৈ মোগলক পৰাস্ত কৰিব পাৰি তাৰ পৰিকল্পনা কৰিলে। পৰিকল্পনাত মুগ্ধ হৈ লাচিত বৰফুকনে বাঘ হাজৰিকাক অভিযান আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰে। সেই ৰাতি বাঘ হাজৰিকাৰ নেতৃত্বত এটি পাৰ্গত দলে কিছু সৈন্যসহ নৌকাৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ নদীৰ পাৰত এক সঠিক মুহূৰ্তৰ বাবে অপেক্ষা কৰে। মোগল সৈন্যবোৰে যেতিয়া ফজৰৰ নামাজত ব্যস্ত আছিল, তেতিয়া বাঘ হাজৰিকাই সৈন্যবাহিনীৰ সৈতে পাহাৰৰ ওপৰলৈ আৰোহণ কৰে আৰু মোগলৰ গোলাবাৰুদৰ ওপৰত পানী ঢালি সেইবোৰ নিষ্ক্ৰিয় কৰি পেলায়। কিছু সময় পিছত আহোম সৈন্যবাহিনী শিঙাত ফুক দি সিহঁতক অগ্ৰসৰ হ'বলৈ জনায়। কিন্তু মোগলৰ কামানবোৰে কাম নকৰা হৈ পৰাত আহোম সেনাই নিজৰ কামানেৰে শক্তিপূৰ্ণভাৱে মোগল সেনাৰ ওপৰত আক্ৰমণ কৰে আৰু মোগল সেনাই অসহায়ভাৱে পিছুৱাবলৈ আৰম্ভ কৰে। এই বিজয়ত নিঃসন্দেহে বাঘ হাজৰিকাৰ সাহসিকতা আৰু বীৰত্বৰ প্ৰমাণ দিছিল। সেই সময়ত আহোম ৰজাই বাঘ হাজৰিকাক ৰাজহুৱা সভাত অভিনন্দন জনাইছিল। 2021 চনত হিন্দু জাগৰণ মঞ্চই বাঘ হাজৰিকাৰ কাহিনীটোক কল্পকাহিনী হিচাপে বিবেচনা কৰিছিল। সিহঁতে আৰু কয়, তেতিয়া বাঘ হাজৰিকা বুলি এনে কোনো চৰিত্ৰই নাছিল। কিছুমানে বাঘ হাজৰিকা মীৰ জুমলাৰ লগত 1662 চনত অসমত অহা বুলি সন্দেহ কৰে আৰু কিছুমানে কয় যে 1630 চনত যেতিয়া আজান পীৰ অসমলৈ আহিছিল, তেতিয়া বাঘ হাজৰিকা আজান পীৰৰ লগত অহা বুলি সন্দেহ কৰে। আমি সকলোৱে জানো যে বাঘ হাজৰিকা ৰজাৰ এজন বিশ্বস্ত সৈনিকেই নহয়, আহোম সেনাপতি লাচিত বৰফুকনৰ সহযোগী আছিল। যদি বাঘ হাজৰিকা মীৰ জুমলাৰ লগত আহিছিল, তেন্তে ইয়াক মানি ল'ব পৰা নাযায়, কাৰণ মোগল সৈন্য আহোম ৰজাই সহযোগী সেনাপতি হিচাপে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। আৰু এটা কথা, মীৰ জুমলা অসম আক্ৰমণ কৰিছিল 1662 চনত
আৰু বাঘ হাজৰিকা আহোম ৰজাৰ সেনাপতি আছিল 1671 চনৰ পৰা গতিকে 9 বছৰৰ ভিতৰত আহোম ৰজাৰ বিশ্বস্ত সৈনিক হ'ব নোৱাৰে আৰু যদি বাঘ হাজৰিকা আজানপীৰৰ লগত 1630 চনত আহিছিল তেন্তে ইয়াক মানি ল'ব পৰা যায় ধন্যবাদ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে যদি ভাল লাগে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব